পায়ু হেৰুৱাৰ বেদনা তাজিও চুপি আছো তুমি আজি নাই নাই কতোৱে না তাক গোটেই গাঁও বিচাৰি হাৱা ধৰি খাই গৈছোঁ সি আৰু ইয়াত গেলা খাই আছে ৰ ঐ এই দিন দুপৰীয়া যে গেলা সোপা খাই আছ কিয় তেজেদি তেজেদি এই সেইবোৰ বাদ দেচোন তই মোক 100 টকা ঢালো দে মই তোক পিছত ফিৰাই দিম দে আজি মই ভাতেই খোৱা নাই আৰু সি পইচা কথা ক'ব আহিছে নাই নাই কিয় আজি কাকো পইচা দিয়া নহ'ব কিয় আজি ব্ৰত পালিছোঁ মই নহ'লে এসোপা কি গিলি আছ এই মদ খালে একো নহয় দে খাব পাৰি কিন্তু আজি মই ভাত পানী একো নাখাওঁ লগতে কাকো পইচাও দিবলৈ নাই আজিৰ দিনটো ব্ৰত পালি দিলোঁ দে মই কাৰণটো কি জান আজিৰ দিনটোত মোৰ মনত বহুত আঘাত লাগি গ'লো যিটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ অ' আচ্ছা কিয়নো আজি কি বাৰ আজি শনিবাৰ সেই আজিৰ দিনটোতে মোৰ জীৱনত শনি নামি আহিছিল এই মালিনী যে তাই আজিয়ে মোক এৰি থৈ বেলেগ এটালৈ পলাই গৈছিলোঁ তাই কিন্তু কথাটো বেয়া ক'লে দেই পিছে তাইক নিয়াটো কোন আছিলে পাতি লোৱা দাদা ঐ শুন না কৈ যা তোক কথা এটা কোৱাই হোৱা নাই কি কথা আজি মানে আমাৰ ঘৰত দাদা আহি আছে কি দাদা অ' সেইটো আকৌ কেতিয়া টকিলে তইতো কৈছিলি বোলে তই বোলে ঘৰ একমাত্ৰ ছোৱালী পাতি লোৱা দাদা পাতি লোৱা দাদা এইটো আকৌ কেনেকুৱা ধৰণৰ দাদা এই নহয় মানে আমাৰ প্ৰথম চিনাকি ইনষ্টাগ্ৰামৰ পৰাই হৈছিল তাৰপিছত গৈ গৈ তাক মই পাতি লোৱা দাদা বনাই ল'লোঁ কথাগুৰি ক'ৰবাত তই সেইকাৰণে মানে মোক ID পাছপৰ্টটো দিয়া নাছিলি কিজানি তই ID পাছপৰ্টটো দি দিলে তই তাৰ লগত কথা পাতিব নোৱাৰিবি আৰে সেইটো কথা নহয় বিনয় দা কোৱা কি আহি পালাহি ৰ'বা তেনেহ'লে মই আমাৰ উমেশ কাইক পঠাই দিছোঁ হে এইটো আকৌ কোন বিনয় এইজনে পাতি লোৱা দাদাজন সি আমাৰ ঘৰত এমাহ থকাকৈ আহিছে তই ৰহা মই যাওঁ তোক কাইলৈ লগ কৰিম ইনে পাতি লোৱা দাদাযোৰ আহিছে তাই গাত ততেই নাই মোকে পাহৰি গৈছে মন হীৰা দৈ চাইকেল নহয় টিলিঙা মন হীৰা দৈ ডেকা নহয় পিলিঙা ৰধলা পথাৰত আহিবা ঐ নিজানত মন হীৰা দৈ তোমানো কুমলীয়া মন ডেকা ৰ'বাচোন ৰ'বা হয় কওকচোন দাদা তুমি বিনয় ভৰালী নহয় জানো মই উমেশ আৰু ৰ'বাচোন তুমি বোলেচোন বাইক এখনে ওলাইছিলা খোজকাঢ়ি আহিছা যে বুজিছে বাইকখন আনিছিলোঁ কিন্তু কি হ'ল এই আধা ৰাস্তাতে পাম নাইকিয়া হ'ল হয়তো চাগে লিক ওলালে নেকি তাকে ওচৰৰ গেৰেজ এখনতে দি থৈ আছোঁ কাইলৈ মানে দিব বুলি কৈছে তাকে কি কৰে কাইলৈ যাম গেৰেজখনলৈ পিছে আপোনাক চিনি পোৱা নাই মই এক প্ৰকাৰে ক'বলৈ গ'লে মালিনী ঘৰ মেনেজাৰ বুলি ক'ব লাগিব মানে তাত মই কাম কৰোঁ এই বাকীবোৰ কথা আমি ঘৰতে পাতিম দিয়া বেগটো মোক দিয়া তোমাৰ বহুত কষ্ট আছে চাগে মই ল'ম দিয়া বেগটো
এমাহমান থকাৰ পাছত তোমাৰ ইয়াৰ পৰা যাবলৈ মনেই নাযাব। বুজিছো, কিন্তু গাঁওখনত যেন মই ডেকা যুৱকবোৰ দেখা নাই, ক'ত গ'ল তেওঁ? সকলোবোৰ চহৰত পঢ়িবলৈ গৈছে। কিয় গাঁওখন ইমান উন্নত নহয় নেকি? গাঁওখন দেখাতে ধুনীয়া, কিন্তু ইমান উন্নত নহয়। মালিনী, চাওঁ এফালে আছোন। কি হ'ল ক? আজি যে তই মোক এপাকো লগ কৰিব নাহিলি কিয়? কেনেকৈ লগ কৰোঁ কচোন বাৰু? দাদাই গাঁওখন চাওঁ বুলি কোৱা কাৰণে দেখাবলৈ লৈ আনিছিলোঁ। মালিনী, কিবা প্ৰব্লেম হৈছে নেকি তোৰ? আমাৰ প্ৰেমিক প্ৰেমিকাৰ মাজত কথা চলি আছে, তই মাজত মাত নিদিবি। নীলিম, তই এতিয়া যাচোন, তোক মই কাইলৈ লগ কৰিম, যা। হ'ব দে, আৰু বেছি গাত লাগালাগিকৈ নাথাকিবি আৰু অকণমান বহল বহল হ। হ'ব দে। বিনয় দা, ব'লা এতিয়া আমি গাঁওখন আৰু অলপমান চাওঁগৈ। ব'লা। ঐ, এডালক সোনকালে এবাৰ যাবলৈ ক, কেতিয়াবা খং উঠিব মাৰিহে পাম মই। সি এমাহৰ কাৰণেহে আহিছে কিবা। মই এমাহ চেমাহ চাই থাকিবলৈ নাই দেই। এই ৰচোন, মোৰ চিন্তাহে হৈ আছে। হা? তোৰ আকৌ কিহৰ চিন্তা হৈছে? মানে এইটো মাহৰ লাষ্টলৈ ঘৰত মোক বিয়া দিয়াৰ কথা কৈ আছে। কি? তই পঢ়া শুনা শেষ কৰি ওলোৱা আজিনো কিমান দিন হৈছে? এতিয়াই যে বিয়া দিয়ে? মই কিন্তু বিয়া হ'লে তোলেহে হ'ম। ৰচোন, মই পঢ়া শেষ কৰিছোঁহে, এতিয়া কিবা ভাল কাম এটা বিচাৰিছোঁ, যদি সোমাব পাৰোঁ তেতিয়া তোক লৈ যাম দে। মই সেইবোৰ একো নাজানো, কিন্তু এই মাহতে কৰ কিবা এটা। এই মাহৰ লাষ্টলৈ তই মোক নিজৰ কৰি লৈ যা। সঁচাই দেই, এই ছোৱালী জীৱনটো বৰ বেয়া। আৰে পঢ়া শুনা শেষ কৰিছিলেহে, কৰিয়ে খালি বিয়া দিয়া চিন্তা। তোকতো এবাৰ সুধিব লাগিছিল ন, যে তই অতখিনি পঢ়া শুনা কৰিলি, কৰি কিবা কাম ধান্দা কৰিবিনে নকৰ? নাই, সিহঁতৰ খালি নাতিৰ চিন্তা। নাতি লাগে সিহঁতক। হ'ব দে এতিয়া ব'ল, তই কিবা এটা ভাবিবি। ব'ল। চালা, তই মোৰ মাইকীক সোমা খাৱ তই, হা? বিনয় দা, চা উঠাচোন, উঠা। ৰখাচোন দুইটাই ৰখা। নীলিম, তোৰ কি হৈছে হা? আহি আছে বিনয় দাক মাৰিলি তই। সি তোক কিয় চুমা খাব হা? চুমা খাবলৈ মই আছো নহয়। মই চুমা খাই নাছিলো নহয়, তাৰ চকুত পোক এটা সোমাইছিল, সেইকাৰণে উলিয়াই দিছিলো। তই যে কথা নাই বতনে আহি যে মোক মাৰিলি কিয়? এনেকে কোনোবা পোক উলিয়াই হা? কথা ক'ব আহিছ তই? বিনয় দাই সঁচাই কৈছে অ', মোৰ চকুত পোক এটা সোমোৱাৰ কাৰণে বিনয় দাই উলিয়াইহে দিছিল। চাওঁ অলপ এফালে আছোন তই। কি হ'ল ক? মই কিন্তু ইয়াৰ লক্ষণ ভাল দেখা নাই দেই। তই কৈছিলি নহয় কিবা এটা ভাবিবলৈ, মই ভাবিলোঁ তোক কাইলৈ পলুৱাই লৈ যাম। কিন্তু কোনো কিন্তু নাই, কাইলৈ মই সেই নবাতে ৰখি থাকিম, আৰু তাতে কাইলৈ শনিবাৰ দিনতে যাম, বুজিছে নাই? তই আহিবি খালি, থাক। ভালেই হ'ল দে, তোক ইয়াতে লগ পালোঁ। তোক কথা এটা ক'বলগীয়া আছিলে। হয় নেকি? উমেশ কাই, তোৰ কথা পাছত শুনিম, আগতে কচোন এই মালিনী ঘৰত নাই নেকি? তাই ঘৰত নাই নহয়। আৰু ৰচোন, তই ইমান ফিটফাট হৈ বেগ চেগ লৈ ক'লৈ যাওঁ? মই ক'ত যাওঁ সেইটো কথা বাদ দে, এই মালিনী ক'ত গ'ল সেইটো ক। মেইন কথাটো পাহৰিছিলোঁ নহয়। ৰচোন, ক'ত বা গ'ল? এখন ল, মালিনীয়ে দি পঠাইছিলে। কি দিলে আকৌ এখন? আৰু এটা কথা নহয়, মালিনীয়ে কালি পলাই গ'ল। পলাই গ'ল? কাৰ লগত? তাই আজি মোৰ লগতহে পলাই যোৱাৰ কথা আছিল। তোৰ কথা থৈ দিয়া। আমাৰ ঘৰলৈ যাই আছিলে কেইদিনমানৰ কাৰণে পাতি লোৱা দাদাই, তাৰ লগতে পলাই গ'ল। আৰু এখনে কিবা লিখি দিছে বোলা, চাবি। মই যাওঁ, মোক গৰু আনিব আছে।
ক্ষমা কৰি দিবিও নীলিম। আজি ৰাতিয়ে দেউতাই বিনয়দাৰ লগত কথা পাতি মোক পলুৱাই নিবলৈ ক'লে। বিনয়দাৰ চাকৰি থকাৰ বাবে দেউতাই ক'লে পাতি লোৱা দাদাহে কোনো নিজৰ তেজৰ সম্পৰ্ক নাই নহয়। সেয়ে মই ৰাতিয়ে সিদ্ধান্তটো ল'লোঁ। তই মোতকৈ ভাল চলি পাবি দে। ইতি তোৰ মৰমৰ মালিনী। গম পালোঁ দে, তই মানে সেইকাৰণে আজিও বলা হৈ আছ ন? কোন বলা হা? বাপে বলা। দীপিকা কোৱা। তোমাৰ কথাটো মই ভাবিলোঁ দিয়া, মই আহিব পাৰিম তোমাৰ লগত ৰিলেশ্যনশ্বিপত। কি সঁচাইনে? কিন্তু এটা কথা তোমাক মই আগতে সুধি লওঁ দেই। কি কথা? তোমাৰ বাৰু কোনোবা সেই পাতি লোৱা দাদা বা ভাইটি আছে নেকি? আছে, পাতি লোৱা দাদা দুজন। কি আকৌ পাতি লোৱা দাদা? ফুলা শুনিছ? কি হ'ল? মোৰ জীৱনত গাৰ্লফ্ৰেণ্ড নাইবই বুজিছ। এই পাতি লোৱা দাদাডাল কোনে সৃষ্টি কৰিছিলে? আকৌ পাতি লোৱা দাদা